নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই 2014 চনত হৈ যোৱা CTETৰ প্ৰশ্ন কাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 1 হিচাপে লৈছে সেইসকলে প্ৰশ্ন নং 91 পৰা 120 লৈকে সমাধান কৰিব লাগিব। কিন্তু আজি এই ভিডিঅ'টোত প্ৰশ্ন নং 106 পৰা 120 লৈকে শিক্ষা বিজ্ঞান বিষয়টোৰ ওপৰত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বজাই দিব যাতে নতুনকৈ আপডেট হোৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকে। নিৰ্দেশনা তলত দিয়া প্ৰশ্নবোৰৰ তলত 4টাকৈ বিকল্প উত্তৰ দিয়া আছে। আটাইতকৈ উপযুক্তটো বাছি প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন নং 106 পৰা 120 লৈকে। 106 নং প্ৰশ্নটো হ'ল অচিনাকি বা নজনা প্ৰসংগ একোটাকো ধৰি বিভিন্ন সানমিহলি প্ৰসংগৰ আলোচনাত ভাগ লৈ সক্ৰিয় প্ৰদৰ্শন এটা কাৰ্যকৰী কৰাত জড়িত মূল উপাদানটো হৈছে 1 নম্বৰ পঠন, 2 নম্বৰ অন্তঃজাল বা ইণ্টাৰনেট খুচৰা কাৰ্য, 3 নম্বৰ অন্য এক দৃষ্টিভংগীৰে পূৰ্ণ লিখন, 4 নম্বৰ মৌখিক বাৰ্তা বিনিময়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ মৌখিক বাৰ্তা বিনিময়। 107 ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যেতিয়া স্কেনিং কৰে তেতিয়া তেওঁ 1 নম্বৰ পাঠ এটা চকু ফুৰাই তাৰ সাৰমৰ্ম উলিয়ায়, 2 নম্বৰ পাঠ এটা অপ্ৰাসংগিক বৰ্ণনাবোৰ বাদ দি ক্ষিপ্ৰতাৰে নিৰ্দিষ্ট তথ্য বিচাৰি উলিয়ায়, 3 নম্বৰ প্ৰাসংগিক তথ্য পঠনৰ পৰা লিখিত ৰূপলৈ ৰূপান্তৰ কৰে, 4 নম্বৰ তথ্যবোৰ সংগঠিত আৰু সূচিত কৰিবৰ বাবে বুজি পাবলৈ পাঠটো পঢ়ে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ তথ্যবোৰ সংগঠিত আৰু সূচিত কৰিবৰ বাবে বুজি পাবলৈ পাঠটো পঢ়ে। 108 নম্বৰ প্ৰশ্নটো হ'ল শিকাৰুৰ আচৰণ ভংগী জানিবৰ বাবে আটাইতকৈ কাৰ্যকৰী উপায়টো হৈছে 1 নম্বৰ সাৰমৰ্মমূলক পৰীক্ষা, 2 নম্বৰ সৰু আমোদজনক ঘটনাৰ তথ্য বা এনেকডটেল ৰেকৰ্ড, 3 নম্বৰ পৰ্টফলিঅ', 4 নম্বৰ বিভাগীয় পৰীক্ষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ পৰ্টফলিঅ'। 109 নম্বৰ প্ৰশ্নটো হ'ল দ্বিতীয় মানৰ ছাত্ৰ-ছাত্ৰীয়ে কোন মানদণ্ডৰ পাঠ স্বতন্ত্ৰভাৱে পঢ়িব পাৰিছে সেয়া শিক্ষকে চিহ্নিত কৰিবৰ বাবে তলৰ কোনটো অভাৱ লক্ষ্য কৰিব লাগিব। 1 নম্বৰ বৰ্ণনাৰ সৈতে পৰিচ্ছেদ মিলোৱা কাৰ্য, 2 নম্বৰ একোটা পৰিচ্ছেদৰ সাৰাংশ প্ৰস্তুত কৰা, 3 নম্বৰ ছপা আখৰবোৰ ছাত্ৰ-ছাত্ৰীয়ে চকুৰে চাই পঢ়ি যায় কিন্তু কঠিন পালে আঙুলি ব্যৱহাৰ কৰে, 4 নম্বৰ সম্পৰ্ক স্থাপনৰ বাবে সৰ্বনাম, যোজক, অব্যয়ৰ ব্যৱহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ ছপা আখৰবোৰ ছাত্ৰ-ছাত্ৰীয়ে চকুৰে চাই পঢ়ি যায় কিন্তু কঠিন পালেই আঙুলি ব্যৱহাৰ কৰে। 110 নম্বৰ প্ৰশ্নটো হ'ল কথা কোৱাটো সাধাৰণতে এটা ধাৰণামূলক অৰ্হতা বুলি কোৱা হয় কাৰণ 1 নম্বৰ স্বাভাৱিক স্বাস্থ্যৰ সাধাৰণ মানুহৰ প্ৰাকৃতিকভাৱেই কথা কোৱাৰ দক্ষতা বিকশিত হয়, 2 নম্বৰ সাধাৰণতে শিক্ষকে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ দায়িত্বৰ ধাৰণা কৰাটো আশা কৰে, 3 নম্বৰ শিক্ষণ সামগ্ৰীৰ অবিহনে শ্ৰেণীকোঠাত ভাষা শিকাব পৰা নাযায়, 4 নম্বৰ কেৱল মাতৃভাষাটোৱে নিপুণভাৱে শিকিব পৰা যায়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ স্বাভাৱিক স্বাস্থ্যৰ সাধাৰণ মানুহৰ প্ৰাকৃতিকভাৱেই কথা কোৱাৰ দক্ষতা বিকশিত হয়। 111 নম্বৰ প্ৰশ্নটো হ'ল
মানুহে বিদ্যালয়ৰ বিষয়ে পাতি থকা কথা 5টাৰ বাণীবদ্ধ অংশ তোমাক শুনিবলৈ দিয়া হৈছে। কথোপকথনবোৰ শুনি প্ৰতিটো কথাংশ A to Z আৰু প্ৰতিজন কওঁতা 1ৰ পৰা 5 হিচাপে মিলোৱা আৰু বাণীবদ্ধ কথোপকথন শুনা। লক্ষ্য ভাষা শিকাৰ ক্ষেত্ৰত এই কাৰ্য তলৰ কোনটোৰ লগত জড়িত? 1 নম্বৰ বিস্তৃত পঠন অনুশীলন, 2 নম্বৰ ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ বিশেষ শিকন কাৰ্য, 3 নম্বৰ শ্ৰৱণপূৰ্বক পঠন কাৰ্য, 4 নম্বৰ শ্ৰৱণ মূল্যাঙ্কন কাৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ শ্ৰৱণ মূল্যাঙ্কন কাৰ্য। 112 ভাষা আহৰণৰ প্ৰসংগত শব্দ সম্পৰ্কীয় তথ্য আবিধানিক বিকাশে কি সূচায়? 1 নম্বৰ ব্যাকৰণগত বিকাশৰ স্তৰ, 2 নম্বৰ বাক্য বিন্যাসৰ গঠনৰ আহৰণ, 3 নম্বৰ শব্দৰ আহৰণ সামাজিক ব্যক্তিগত আদি, 4 নম্বৰ ভাষা আহৰণৰ বাবে উদগনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ শব্দৰ আহৰণ সামাজিক ব্যক্তিগত আদি। 113 নং প্ৰশ্নটো হ'ল শ্ৰেণীকোঠা এটা পাঠ গ্ৰাফিক্স, এনিমেশ্যন আৰু ধ্বনিৰ একত্ৰ প্ৰয়োগে নিৰ্দেশ কৰে। 1 নম্বৰ নীতিশিক্ষামূলক দৃষ্টান্ত, 2 নম্বৰ হিউৰিষ্টিক্স বা প্ৰমাদ প্ৰণালী, 3 নম্বৰ পঠনমূলক দৃষ্টান্ত, 4 নম্বৰ মাল্টিমিডিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ মাল্টিমিডিয়া। 114 নং প্ৰশ্নটো হ'ল ব্যাকৰণ শিক্ষাৰ আধুনিক ধাৰণাটোৱে গুৰুত্ব দিয়ে। 1 নম্বৰ ব্যাকৰণগত নীতিৰ অনুশীলনত, 2 নম্বৰ মিশ্ৰিত প্ৰসংগত বাক্য চানেকি তথা কালৰ গঠনত, 3 নম্বৰ শিকাৰুৱে প্ৰথমে L পৰা 2 শিকিবলৈ আৰম্ভ কৰোঁতে ব্যাকৰণ শিকোৱাত, 4 নম্বৰ কেৱল ব্যাকৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ মিশ্ৰিত প্ৰসংগত বাক্য চানেকি তথা কালৰ গঠনত। 115 নম্বৰ প্ৰশ্নটো হ'ল ব্যাকৰণ শিক্ষাৰ মুখ্য উদ্দেশ্য। 1 নম্বৰ শিকাৰুৰ মনত ৰখাৰ ক্ষমতা উন্নত কৰা, 2 নম্বৰ শিকাৰুৰ বোধ বা অনুধাৱন দক্ষতাৰ মূল্যায়ন, 3 নম্বৰ উচ্চাৰণৰ শুদ্ধতা বৃদ্ধি কৰা, 4 নম্বৰ শিকাৰুৰ কৰ্তা আদান প্ৰদানৰ দক্ষতা বিকাশ কৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ শিকাৰুৰ কৰ্তা আদান প্ৰদানৰ দক্ষতা বিকাশ কৰা। 116 নম্বৰ প্ৰশ্নটো হ'ল চতুৰ্থ মানত দ্বিতীয় ভাষা এটা শিকিবলৈ নিৰ্বাচন কৰা ভাষা সামগ্ৰীৰ তলৰ কোনটো নিৰ্ণায়ক অন্তৰ্ভুক্ত হ'ব লাগে? 1 নম্বৰ প্ৰাসংগিকতা, 2 নম্বৰ অলংকৃত বা ফোলাম ভাষাৰ প্ৰয়োগ, 3 নম্বৰ যথাৰ্থ ভাষাৰ প্ৰয়োগ, 4 নম্বৰ নিৰ্বাচিত ভাষা সামগ্ৰী পদৰ উত্তৰত কিমান শব্দ থাকিব সেয়া নিৰ্দিষ্ট কৰাটো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ প্ৰাসংগিকতা। 117 নং প্ৰশ্নটো হ'ল শ্ৰেণীকোঠাত খেলা-ধূলা বা খেল-ধেমালিৰ জৰিয়তে শিক্ষাৰ্থীক ভাষা দক্ষতা আহৰণ কৰা কাৰ্য কেনে হোৱা উচিত? 1 নম্বৰ প্ৰযুক্তি জড়িত কাৰ্যবোৰতকৈ কম খৰচী, 2 নম্বৰ মূল্যাঙ্কন আৰু সাফল্য অৰ্জনৰ লগত সম্পৰ্কিত, 3 নম্বৰ পাঠ্যপুথি কমকৈ ব্যৱহাৰ কৰা, 4 নম্বৰ সাহিত্যিক পঠনৰ আদি ক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ মূল্যাঙ্কন আৰু সাফল্য অৰ্জনৰ লগত সম্পৰ্কিত। 118 নং প্ৰশ্নটো হ'ল ভাষা যোগাযোগৰ সূত্ৰত ভাষাৰ এক নিয়মমাফিক বা ৰেগুলেটৰী উদ্দেশ্য থাকে, অৰ্থাৎ ভাষাত ব্যৱহাৰ হয়। 1 নম্বৰ থলুৱা উচ্চাৰণ অনুকৰণ কৰাত, 2 নম্বৰ শিকা আৰু আৱিষ্কাৰ কৰাত, 3 নম্বৰ আনৰ আচৰণ নিয়ন্ত্ৰণ কৰাত,
4 নম্বৰ যোগাযোগ কৰাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ আনৰ আচৰণ নিয়ন্ত্ৰণ কৰাত। 119 নম্বৰ প্ৰশ্নটো হ'ল শিক্ষণ কাৰ্য সহজৰ পৰা জটিললৈ হয় যদি কোনো কাৰণবশতঃ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰাৰম্ভিকখিনি শিকা নাই, তেতিয়া শিক্ষাৰ্থীগৰাকীক 1 নম্বৰ প্ৰত্যক্ষ ভাষণ তথা দৃশ্যমূলক নিৰ্দেশ দিব লাগে। 2 নম্বৰ উচ্চস্তৰীয় দৃশ্যমূলক নিদৰ্শন দিব লাগে, কোনো ভাষণ নালাগে। 3 নম্বৰ প্ৰত্যক্ষ ভাষণ আৰু কৌশলপূৰ্ণ নিৰ্দেশ দিব লাগে। 4 নম্বৰ দৰ্শনমূলক তথা কৌশলপূৰ্ণ নিৰ্দেশ দিব লাগে, কোনো ভাষণ নালাগে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ দৃশ্যমূলক তথা কৌশলপূৰ্ণ নিৰ্দেশ দিব লাগে, কোনো ভাষণ দিব নালাগে। 120 নম্বৰ প্ৰশ্নটো হ'ল ভাষিক বৈচিত্ৰ্য বা ভিন্নতা থকা শ্ৰেণীকোঠা এটাত সুষম শিক্ষণ পৰিৱেশ এটা নিশ্চিত কৰিবলৈ তলৰ কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰা উচিত? 1 নম্বৰ লক্ষ্য ভাষাটোৰ নিয়মাৱৰ্তী ব্যৱহাৰ। 2 নম্বৰ গঠনমূলক বাৰ্তা বিনিময় কৰা আৰু শিক্ষণ আৰু যোগাযোগ উন্নত কৰাকৈ বিভিন্ন কাৰ্য কৰা। 3 নম্বৰ লক্ষ্য ভাষা ব্যৱহাৰ নকৰি সুযোগ নিদিয়া। 4 নম্বৰ সঘনাই মাতৃভাষা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ গঠনমূলক বাৰ্তা বিনিময় কৰা আৰু শিক্ষণ আৰু যোগাযোগ উন্নত কৰাকৈ বিভিন্ন কাৰ্য কৰা। ধন্যবাদ।